পৰা মোৰ অন্য এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা ৰেচিপি লৈ আহিছোঁ, লোকেল মুৰ্গীৰ ৰেচিপি। একদম চিম্পুলকৈ বনাম, অলপ শুকানকৈ বনাম। আহকচোন তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া লোকেল চিকেন, আধা কেজিতকৈ অলপ বেছি হ'ব। ইয়াত মই দুটা পিঁয়াজ পিচি লৈছোঁ, আদা নহৰু ডাঙৰ চামুচে 2 চামুচ হ'ব, আৰু ইয়াত মই বিলাহী পেষ্ট বনাই লৈছোঁ। গেছটো জ্বলাই কেৰাহীখন বহাই ল'ম। কেৰাহীখন গৰম হোৱাৰ পিছত মিঠাতেল দিম। কেৰাহীখন গৰম হ'ল, ইয়াত এতিয়া মই মিঠাতেল দি দিছোঁ। ডাঙৰ চামুচে 3 চামুচ হ'ব। এয়া কেৰাহীখন গৰম হোৱাত মই ইয়াত কেঁচা জলকীয়া ফালি দি দিছোঁ 4টা, বেছি জ্বলা নিদিওঁ। এতিয়া ইয়াত মই পিঁয়াজখিনি দি দিম, পিচি থোৱা। অলপ লৰাই ল'ম, একদম চিম্পুলকৈ বনাম। আৰু এতিয়া মই ইয়াত আদা নহৰু পেষ্টখিনি দি দিম। ভালকৈ আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ভালকৈ মছলা ওলোৱালৈকে ভাজি ল'ম। এয়া আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ। এতিয়া ইয়াত মই সৰু চামুচে 1 চামুচ জিৰা গুড়ি দিছোঁ। গেছটো ল' কৰি থৈছোঁ, আৰু ইয়াত মই এতিয়া আধা চামুচ সৰু চামুচে আধা চামুচ ধনিয়া গুড়ি দিছোঁ, আৰু সৰু চামুচে আধা চামুচ জলকীয়া গুড়ি দিছোঁ। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম মছলাখিনি। ইয়াত এতিয়া মই সৰু চামুচেৰে 1 চামুচ মিট মছলা দিছোঁ। গেছটো পূৰা ল' কৰি থৈছোঁ। এয়া মছলাখিনি ওলালে, মছলাখিনিৰ পৰা তেল ওলালে, মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াত পিচি থোৱা বিলাহী পেষ্টখিনি দি দিম, আৰু গেছটো অলপ হাই কৰি দিম। বিলাহীখিনি পিচি হোৱাৰ পিছত ইয়াত মই এই সৰু কাপটোৱে আধা কাপ গৰম পানী দি দিছোঁ, আৰু এইখিনি মছলাৰ পৰা এইখিনি উতলি পেলাই ইয়াত মই এতিয়া কাটি থোৱা লোকেল চিকেনখিনি দি দিম। মই ভালদৰে লৰাই ল'ম। অলপ হালধি দিম এতিয়া, সৰু চামুচে 1 চামুচ হালধি পাউডাৰ দিছোঁ, আৰু আধা দিছোঁ। ভালদৰে লৰাই ল'ম। এতিয়া নিমখ দিম নিজৰ জোখমতে, নিজৰ আন্দাজমতে নিমখ দিছোঁ। লৰাই পেলাই ভালদৰে, মোৰ এটা হাতে কেমেৰাটো ধৰিবলৈ অলপ অসুবিধা হৈছে। ভালদৰে লৰাই এতিয়া মই এইখিনি ঢাকোন মাৰি হাই ফ্লেমত ৰাখি গেছটো সিজিবলৈ দিম। মোৰ মাংসখিনি প্ৰায় হ'লেগৈ, আৰু লৰাই আছিলোঁ, দেখাই নাথাকিলোঁ, আৰু মাজে মাজে লৰাই আছিলোঁ। কিন্তু এতিয়া মই ইয়াত লাষ্টত আধা চামুচ গৰম মছলা দি দিম। এইফালে ভিডিঅ' বেয়া কৰিবলৈ আহিছে, ভিডিঅ' বেয়া কৰা মানুহ এইবিলাক আহিছে ভিডিঅ' বেয়া কৰিবলৈ। মাংসটো লৰাই দিয়াচোন এবাৰ, লৰোৱা তুমি, দেখাই দিছোঁ। এয়া মই বনোৱা মাংসখিনি লৰাবলৈ কৈছোঁ, আৰু খুব লৰাইছোঁ। দীপাংকৰ বৰাই ধুনীয়া মাংস বনাই বাৰু দেই, কেতিয়াবা দেখাম। এতিয়া মই ইয়াত লাষ্টত কস্তুৰী মেথি অকণ দি দিছোঁ। খোৱা, এয়া সি পূৰা ম'ম' মাৰি আছে।
সেই তাত আছে এয়া কষ্টুৰি মেথি বনাই কষ্টুৰি মেথি দি ইয়াত কষ্টুৰি মেথি দি পেলাই এইখিনি এতিয়া ঢাকি অকণ সিজি পেলাই অফ কৰি দিম মোৰ মাংসখিনি প্ৰায় হৈয়ে গ'ল আৰু মই অলপ শুকানকৈ থৈছোঁ বেছি জোল কৰা নাই লোকেল মুৰ্গী কেতিয়াবা এনেকৈ খায়ো ভাল লাগে লোকেল মুৰ্গী আচলতে জোল খালে ভাল কিন্তু আমি কেতিয়াবা এনেকৈয়ে খাওঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব বাই বাই আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ